নমস্কাৰ মুদৈজ ব্লগৰ আনটা ভিডিঅ'লৈ সকলোকে ফুল এনাৰ্জিৰ সৈতে স্বাগতম জনাইছোঁ মই মানসপ্ৰতি মুদৈ আৰু আপোনালোকে ইমান অনুৰোধ কৰি আছিলে শকুন্তলাৰ অয়নক আনিবলৈ অৰ্থাৎ তেওঁৰ নামটো তেওঁৰ মুখেৰে জানিম সদ্যহতে অয়ন বুলি জানাই আপোনালোকে ডেফিনেটলি চিনি পায় আৰু বিভিন্নজনে বিভিন্ন ধৰণে চিনি পায় কাৰণ তেখেতৰ পৰিচয় বহুত কেইটা আছে গতিকে তেখেতৰ পৰা জানিম এইফালে কেৰেক্টাৰ এটা আছে নেকি এতিয়াও অয়ন মোৰ কি হয় মোৰ ভণ্টিৰ আচ্ছা কি বুলি কয় মানে সতিনিকৰ ল'ৰা ন অ'কে নহয় মোৰ ভাগিনী আৰু মামা ক'ব পাৰা মানে সতিনী মামা তোমাৰ নামটো তোমাৰ মুখেৰে নমস্কাৰ সকলোকে মোৰ নাম শ্ৰী চিৰঞ্জীৱ কাশ্যপ ঘৰ টংলা বৰ্তমান ওদালগুৰি জিলা আগতে দৰং আছিল আৰু হ'ল গুৱাহাটী 6 বছৰ হ'ল বৰ্তমান পঢ়া শুনা সম্পূৰ্ণ চিভিল ইঞ্জিনিয়াৰিং ঐ বাপৰে মোক দেখিছা কি মানে এক্টিভ ল'ৰা মই তাৰমানে একো নুসুধোতে একদম নিজে নিজে গোটেইখিনি কথা মোৰ টাইম খাই দিছে এতিয়া মই বেলেগ কিবা কিবি সুধিব লাগে মই ভাবি আছিলোঁ এটা এটাকৈ সুধিম বুলি বাৰু যি নহওক পঢ়া শুনা প্ৰথম স্কুলিং ক'ত কৰিছিলা মোৰ টংলা মহৰ্ষি বিদ্যা মন্দিৰ তাৰ আগত থেমছ বুলি আছিল টংলা ইংলিছ মিডিয়াম হাইস্কুল অ'কে আৰু তাৰপিছত মহৰ্ষিত আহিলোঁ হায়াৰ ছেকেণ্ডেৰী তাৰ পৰা কৰিলোঁ আৰু গুৱাহাটী আছাম টাউন ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং অ'কে আৰু বহুজনে মানে মই নাজানো এইটো মানুহে জানি ভাল পায় মোকো বহুতে কৈছে মই নক'লোঁ কিন্তু বহুত কম যে ইমান নক'লোঁ মেট্ৰিকত কিমান পাৰ্চেণ্টেজ হৈছিল কোৱা নাৰে মানে বহুজনে সোধে গম পাইছানে ইমান সাংঘাতিক চোকা নাছিলোঁ 69% আছিল না মোৰ তাৰমানে এটা ক'বলৈ গ'লে বেয়া লাগে দিয়াচোন ইমান কম হ'লে আছে বাৰু মোটামুটি মই গম পাই মোক যিসকলে জানে মোক বহুতে সুধিলে পিছত লাষ্টতকৈ পিছত কম বুলি নক'লোঁ আৰু বা যি নহওক কি কৰি ভাল পোৱা কোৱা বজাওঁ মিউজিক ইনষ্ট্ৰুমেণ্টবোৰ এতিয়া মই কৈছিলোঁ যে মই আপোনালোকক অলপ আগত কৈছিলোঁ যে তেওঁৰ সুকীয়া পৰিচয় মানে কেইবাটাও পৰিচয় আছে প্ৰথম কথা যিসকলে জানে গম পাইছে তেখেত এজন লোকবাদ্য শিল্পী আৰু বিভিন্ন ধৰণৰ সাধনা কৰি থকা ন বেলেগ বেলেগ ইনষ্ট্ৰুমেণ্টৰ লগত আৰু এইটো ভাল কথা কিন্তু দেই আৰু হেৰি কথা কোৱা আৰু তেখেতে জুবিনদাৰ লগতো কেইবছৰ কৰিছে মোৰ 2015 বৰ্তমানো আছোঁ কাৰণে গোটেই বেণ্ডটো আৰু মাজতে কওঁ মোৰ বেণ্ডটোৰ নাম হ'ল বৰ্তমান প্ৰতিধ্বনি গোটেই জন্মগতৰ পৰা আদি কৰি প্ৰচেষ্টা পৰিকল্পনা জুবিনদা আমাৰ সকলোৰে প্ৰিয় 2015 মানৰ পৰা একেলগে আছোঁ কাম কৰি আৰু 17 চনত প্ৰফেচনেলি গোটেই ছিজন বজাইছোঁ দেখিছোঁ তোমাক আৰু তেখেতৰ সান্নিধ্যত তেখেতৰ আশীৰ্বাদত আৰু আপোনালোকৰ মৰম আশীৰ্বাদত কাম কৰি জুবিনদাৰ জয় হা তেখেতে চেষ্টা কৰে নতুন প্ৰজন্মক যিমান পাৰে আগুৱাই নিবলৈ বাকী কোৱা কিবা এটা কৈ সকলোৱে গম পাইছোঁ যে এওঁ এজন লোকবাদ্য শিল্পী এতিয়া মই প্ৰশ্নটো সকলোৰে হৈ সুধিব বিচাৰিছোঁ যে এইজন লোকবাদ্য শিল্পীজন কেনেকৈ শকুন্তলাৰ অয়ন হৈ গ'ল কোৱা ক'লে হয় আচলতে বহুত দীঘলীয়া কথাটো কাৰণ এইকাৰণে ক'লোঁ কাৰণ মাজতে মই আপোনাৰ চিৰিয়েল বা চিনেমাৰ পৰা একেবাৰে বিৰত খুব দূৰত আছিলোঁ যিহেতু দাদাৰ লগত যেতিয়া মিউজিকত জুবিনদাৰ কথা কৈ আছোঁ যেতিয়া প্ৰফেচনেলি কামখিনি তাতে গ'লোঁ অকণমান দিগদাৰ হয় যে আপোনাৰ দুখন নাৱত দুখন ভৰি দিয়া টাইপ চিৰিয়েলে কৰিম নে আপোনাৰ মিউজিকে কৰিম বা পঢ়া শুনাখিনি আছে তেতিয়া মোৰ মানে মেজৰ আৰু তেতিয়া গ্ৰেজুৱেশ্যনৰ চ' তেতিয়া গেপৰ পিছত লাষ্ট মোৰ চিৰিয়েলখন হ'ল পিতা পুত্ৰ সকলোৱে দেখিছে তাতেও মই পুত্ৰৰ কেৰেক্টাৰ কৰিছিলোঁ সেইটো সুনেনা বাই দিয়া সদায় মানে সুনেনা বাক মই সদায় ধন্যবাদ জ্ঞাপন কৰোঁ কাৰণ ৰঙৰ যিখন জগত ৰং যিটো চেনেল আজি অসমৰ সৰ্ববৃহৎ সৰ্বশ্ৰেষ্ঠ আৰু 1 নম্বৰত আছে আৰু সেই চেনেলটোত প্ৰথম খোজটো মোক সুনেনা বাই দিছে মানে ভাল কেৰেক্টাৰ হওক বা নিজৰ এটা পৰিচয় হওক তো এদিন ফোন আহিল যে ক'ত আছ মানে ক'ত আছা এনেকুৱা বোলো বা মই আছোঁ ঘৰতে আছোঁ কিবা কৰি আছা নেকি মই বোলো নাই বৰ্তমান ঘৰতে আছোঁ পঢ়া শুনা কমপ্লিট এই কাম এটা আছে সৰুকৈ আহাচোন কিন্তু মোক একো কোৱা নাই কোন অয়ন কোন কথা শকুন্তলা নামটো কৈছে মোৰ ভাল লাগিলে শকুন্তলা তাৰপিছত বোলো আহি যেতিয়া দেখিলোঁ মানে আৰ্টিষ্টখিনি দীপাংকৰ দা আছে মোৰ বহুত পুৰণা বন্ধু আচলতে দাদা বহুত আগতেও কাম কৰিছোঁ আমি ৰেঙনিত তাৰপিছত এয়া আমাৰ সুকন্যাক পালোঁ সেইটো আগৰ পৰা তাক চিনি পাওঁ দিগাংগনা আছে নেহা কেৰেক্টাৰটো চ' লাহে লাহে যেতিয়া সোমাই পৰিলোঁ তেতিয়া ৰিয়েলাইজ কৰিলোঁ যে নহয় খুব এটা ভাল কাম এটা দিলে এটা খুব দীঘলীয়া এটা বিৰতিৰ পিছত সুনেনা বাই আৰু ভাল লাগিছে আৰু ৰাইজে যে ইমান মৰম দিব মই সঁচাকৈ ভবা নাছিলোঁ TRPৰে কথা কওক বা কেৰেক্টাৰকেইটাৰ প্ৰতি যিটো আন্তৰিকতা বা মৰম চ' দেখি ভাল লাগে ভাল লাগিছে কাম কৰি খুবেই ভাল লাগিছে বিৰাট ভাল লগা মোৰ ধুনীয়া এক্সপিৰিয়েঞ্চ আৰু মোকো ডেফিনেটলি আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ নীলোৎপল দা থ্ৰু আহি চিনাকি হৈছিলোঁ মই আৰু শকুন্তলা অয়ন তথা আপোনালোকৰ মৰমৰ চিৰঞ্জীৱ কাশ্যপে কি কৰি ভাল পায় কোৱা কি কৰিম বুলি ক'লে আচলতে বতাহ যে কেনেকৈ মাৰিছোঁ ছাৰ খুব ভাল লাগিছে বতাহ বলিছে ধুনীয়া আচলতে মই এনেই ঘৰত যদি এনেই থাকোঁ ধৰক ডেফিনেটলি যিহেতু মিউজিকৰ লগত জড়িত মই সাংঘাতিক লোকবাদ্যৰ প্ৰতি খুব এটা ইচ্ছা খুব ভাল পাওঁ খুব আন্তৰিকতা এটা আছে আৰু খুটুং খাটাং কিবা নহয় কিবা এটা বজাওঁ সৃষ্টি কৰোঁ নতুন কিবা এটা ক্ৰিয়েটিভ এটা চিন্তাধাৰাৰে আৰু ছেকেণ্ডলি কেতিয়াবা কবিতা চবিতা বুলি নহয় একজেক্টলি লিখি ভাল পাওঁ এনেই অলপ ভাল লাগে ন আৰু সেই আৰু কিন্তু ইমান মানে বেলেগ কিবা ধৰক
হবি বুলি ক'ব নোৱাৰোঁ কিন্তু যদি জেনুইনলি হবি বুলি ক'বলৈ হয় মিউজিকৰ বাহিৰে মোৰ চাগে লাইফত বা মোৰ গোটেই আজিলৈকে একো নাই আৰু মানে বেছি ভাল পোৱাৰ ভিতৰত অ'কে জীৱন সম্পৰ্কে ধাৰণা কি জীৱন সম্পৰ্কে প্ৰথম কথা জীৱনটো সাংঘাতিক ধুনীয়া আৰু খুব এটা ভাগ্যত এই জীৱনটো আমি পাওঁ আৰু নিজৰ ওপৰত ডিপেণ্ড কৰে আপুনি জীৱনটো কেনেকৈ লৈ যায় ধনী দুখীয়াটো পিছৰ কথা আচলতে সুখটো য'ত ল'ব জানে যোনে ডেফিনেটলি সৰু বস্তুতে সুখ পাব মেইন বস্তু হৈছে সুখ ন সুখ আচলতে হেপিনেছ একজেক্টলি সুখটো আচলতে যিকোনো বস্তু আপুনি টকা পইচাই যে সুখ সেইটো নহয় টকা পইচা লাগে জীৱিকাৰ কাৰণে ডেফিনেটলি কিন্তু আচলতে মই ভাবোঁ যে যিহেতু মই এইটো কাম কৰি আছোঁ নট বিকজ অফ মানি জাষ্ট বিকজ অফ মই কামটো ভাল পাওঁ জাষ্ট বিকজ অফ মোৰ নিজৰ জাতি নিজৰ সংস্কৃতি নিজৰ লোকবাদ্য নিজৰ মাতৃভাষা নিজৰ মানুহখিনিক ভাল পাওঁ কাৰণে হয়তো মই এনেকৈ আগুৱাই গৈ আছোঁ আৰু ভাল পাওঁ কাৰণে চাগে সেইটোৱে মোৰ কাৰণে সুখ আচলতে সেইটোৱে মোৰ কাৰণে জীৱন আৰু বিৰাট ভাল লাগিলে যে তুমি ইমান ধুনীয়াকৈ শ্বেয়াৰ কৰিলা কাৰণ ময়ো কি ভাবোঁ জানানে লাইফটোত আচলতে আমি যি বিচাৰোঁ আচলতে কৰিব লাগে যিটো কাম বেলেগ এজন ক্ষতি নকৰে কাৰণ লাইফটো ইমান কম দিনীয়া এতিয়া ৰিচেণ্ট তোমাৰ সিদ্ধাৰ্থ শুক্লা কথাই কওঁ ন শ্বকিং নিউজ এটা আৰু ইমান ধুনীয়াকৈ যাবাচোন ভগৱানেতো আমাক এটা শৰীৰ দিছেই তাৰ উপৰি ইমান কষ্ট কৰি এটা নিজৰ শৰীৰ গঠন কৰিছে নিজৰ ষ্টাৰডম গঠন কৰিলে তাৰ পাছতো চাবাচোন এতিয়া পাব মানে কি আৰু তেওঁৰ হাতত কি বুলি কয় আৰু পাবলৈ একো নাই যথেষ্টখিনি কৰিলে জীৱনত ন তাৰ পাছত ইমান ধুনীয়া লাইফ এটা পোৱাৰ পাছত তেওঁ ঘপককৈ পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল গতিকে ইমান ভাবি থাকে লাইফ নাই জীৱনটোৰ বিষয়ে আৰু এটা কথা কওঁ গোটেই মানে দৰ্শকো কওঁ মই কেনেকৈ ভাবোঁ জানেনে মই আচলতে মানুহক কওঁ আমাৰ প্ৰত্যেকজন মনৰ এটা মানে মানুহৰ মন এটা থাকে যিহেতু সকলোৰে মন থাকে আমি এটা কথা বুজি পাব লাগে যেতিয়া আমি এখন আইনাৰ আগত থিয় হওঁ বা মিৰৰৰ আগত থিয় হওঁ আমি নিজকে সুধিব লাগে যে আচলতে তুমি কোন বা আপুনি কোন আপুনি হ'ব কোন জীৱনটোত মানে আপোনাৰ জীৱনৰ কি হ'বলৈ গৈ আছে একজেক্টলি তাৰ আমি চাওক মা দেউতাই কি কৰে বাবা তই চায়েন্স ল বাবা তই এইটো ল কমাৰ্চ ল এইটোত যা তই পঢ় তই ডক্টৰ হ তই ইঞ্জিনিয়াৰ হ এইটো এটা ফ'ৰ্চ আনটিল এণ্ড আনলেছ যেতিয়া আপোনাৰ মনে নকয় যে তই ডক্টৰ হ'ব লাগিব যেতিয়ালৈ তোৰ মনে মানে আপোনাৰ মনে নকয় যে তই এক্টৰে হ বা তই যিটোত মানুহজনৰ প্ৰকৃত যিটোৰ প্ৰতি প্ৰেম যেতিয়ালৈকে মানুহজনে গম নাপায় তেতিয়ালৈকে সেই মানুহজনৰ কিন্তু জীৱনৰ পাতটো কেতিয়াও ঠিক নহয় এটা কথা ক'লে দেই এটা পেৰেলেল হৈ থাকে ইফালেও এটা হৈ থাকে ইফালেও এটা যেতিয়া নিজে চিনি পাব যে মই কোন যেতিয়া মই ক'লোঁ যে মই মিউজিক ভাল পাওঁ যিহেতু মই লোকবাদ্য ঢোল খোল নেগেৰা এইবিলাক ভাল পাওঁ মা মই ইটো বস্তুত যাম অভিনয় ভাল পাওঁ এইটো বস্তুত যাম এতিয়া মই সুখ কাৰণ নিমখ তেলো যদি খাইছোঁ নহয় এই পইচাখিনিৰে ভাল পোৱা কিবা এটা কৰি আছা একজেক্টলি ভাল মানে মনটোৱে সুখ মানে সেইটোৱে মোৰ মতেৰে জীৱনৰ মেইন অৰ্থ মেইন জীৱনৰ মানে কি বুলি ক'ম একজেক্ট মিনিংটো সেইটো যিটো ভাল পায় সেইটোৱে কৰিব লাগে গড ইমান ডাঙৰ কথা ইমান ধুনীয়াকৈ কৈছে ন বয়স কিমান আছে নুসুধো এই বাৰ্থডেটোকে কৈ দিয়া বাৰ্থডেটোকে কৈ দিয়া 1996 5 নৱেম্বৰ একদম চনটো কৈ দিলা ন 24 তোমাৰ 24 বছৰ বয়সত ল'ৰাটো ইমান গহীন কথা কৈছে শিকিব লগা বহুতখিনি আছে তোমাৰ পৰা দেই আৰু জীৱনত আগবাঢ়ি যোৱা ফিউচাৰ প্লেনিং তুমি কি ক'লা কি কৈছিলা ফিউচাৰ প্লেনিং বুলি ক'লে মই ক'লোঁ ন একজেক্টলি মই এতিয়া ক'ব নোৱাৰোঁ কিন্তু মই অলপমান বিজনেছ অৰিয়েণ্টেড মানুহটো মানে থিংকিংটো মই মানে বেলেগৰ আণ্ডাৰত কাম কৰাকৈ নিজে কিবা এটা নিজৰ স্বাৱলম্বী হোৱাটো বিচাৰোঁ আৰু যিহেতু পঢ়িলোঁ ইমানখিনি চিভিল ইঞ্জিনিয়াৰিং কৰিলোঁ চ' ডেফিনেটলি চাগে মই সেইটো লাইনতে মানে জীৱিকা হিচাপে নট এজ এ এক্টৰ হিচাপে মই জীৱনটো গঢ়িম সেনেকৈ নহয় কাম কৰি থাকিবা মাজে কৰি থাকিবা কাম কৰি যাম মানে বুঢ়া বয়সলৈকে এটা মানে লাখুটি লোৱা কেৰেক্টাৰ যদি মই তেতিয়ালৈকে কাম কৰিম ঢোলটো বজাম কিন্তু জীৱনৰ যদি কওঁ ইঞ্জিনিয়াৰ যদিও হ'লোঁ একজেক্টলি ইঞ্জিনিয়াৰ চাকৰি নহয় কিন্তু ডেফিনেটলি এজন এণ্টাৰপ্ৰিনাৰ হিচাপে মই নিজকে চাব খোজোঁ মজা বহুত থেংক ইউ আৰু হেৰি গান গোৱা নোগোৱা গান নাগাওঁ সঁচা নোগোৱা বহুত বেয়া গান গোৱা সৰুতে গাইছিলোঁ গান খুবেই বেয়া কেঁচা আচলতে বিহু চিহু গাওঁ বিহু নাম চাম গাওঁ আচলতে এনেকৈ গান গোৱা নহয় অ'কে আপোনালোকে আই হোপ আপোনালোকে ভাল পালে অয়নৰ অৰ্থাৎ চিৰঞ্জীৱ কাশ্যপৰ বিষয়ে জানি একদম গম পাইছোঁ লগ পাই ডেফিনেটলি তেওঁলোকৰ তেওঁৰ পিতৃ মাতৃও চাগে গৰ্ব কৰে এগৰাকী গৰ্বিত পিতৃ মাতৃ বুলি ক'ব লাগিব কাৰণ ইমান ধুনীয়াকৈ ইমান কম বয়সত ইমান কি বুলি কয় মোকে কয় ইমান চেলো পেটৰ বুলি শুনা পাই যে সদায় গালি দিয়ে আচলতে বহুত বেছি অথনিৰ পৰা মানে অকণমান কেমেৰাটো দেখি অকণমান নাৰ্ভাছ ফিল কৰিছে একো নাই ভাল লাগিল আচলতে মানস দাক খুব ধন্যবাদ আজি আমাৰ প্ৰথম চিনাকি যদিও মানস দাক মই দেখিছোঁ ইউটিউব চেনেলত বা আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে শকুন্তলাৰ আহি থাকে মানুহজন ভুমকি মাৰে মাজে ভুমকি মাৰো বেলেগ দেখাও হয় কেতিয়াবা বুঢ়াও হয় চ' ভাল লাগি লগ পাই আৰু শকুন্তলাত এতিয়া বৰ্তমান তোমালোকৰ ষ্টৰি চলি আছে তাৰ মাজতো ময়ো এতিয়া উইচ কৰা ভালকৈ আপোনাক ধন্যবাদ নহৈছোঁ আপোনাক শুভেচ্ছাই দিলোঁ আপুনি আহক খুব ধুনীয়াকৈ আৰু আচলতে মানস দা মোতকৈ ছিনিয়ৰ আৰু এইটো লাইনতো ছিনিয়ৰ অকল মানস দা এক্টৰ বুলি নহয় আজিতো আপোনালোকে এজন ইউটিউবাৰ বুলি চিনি পায় কিন্তু মানস দা এজন খুব ধুনীয়া মেকআপ আৰ্টিষ্টো হয় সেইটো মানুহে জনাব ন কেতিয়াবা আপোনালোকে মাতিব ডেফিনেটলি মোৰ যদি সৌভাগ্য হয় ডেফিনেটলি আমি এদিন কাম কৰিম আৰু সকলোকে মোৰ ফালৰ পৰা সাংঘাতিক নমস্কাৰ আচলতে নমস্কাৰ নহয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান মৰম ইমান কম দিনৰ ভিতৰত আপুনি যে ইমানখিনি মৰম দিলে ইউটিউব চেনেলতে হওক বা ৰং চেনেলতে হওক TRP ইমানখিনি আজি 27 আজি দেখিলোঁ এই মাহৰ চবতকৈ বেছি চ' আশীৰ্বাদ বিচাৰিছোঁ একো নিবিচাৰোঁ আশীৰ্বাদ বিচাৰিছোঁ আৰু মই যিমানখিনিলৈকে গাত ডেকা তেজ আছে
কাম কৰিম অসমীয়া জাতি অসমীয়া বাদ্য অসমীয়া ভাষাৰ যিটো অন্তিম বোলে উশাহলৈকে তুমি কাম কৰি যাব কাম কৰি যাম আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ জয় অসম ধন্যবাদ ধন্যবাদ আপোনালোকক নেক্সট ব্লগত লগ পাম আৰু নেক্সট ব্লগত আমাৰ এই ইয়াৰ আৰু মানে চিৰঞ্জীৱ কাশ্যপ আৰু দিগাংগনা বৰুৱাৰ লাভ ষ্টৰী আহি আছে চাব ক'ব লাগিব অলপ পিছত ৰ'বা ভিডিঅ'টো একেলগে কৰোঁ আপোনালোকে নেক্সট ব্লগত চাব পাব বাই বাই